হাই গাইজ, তো গুড ইভিনিং। তো এতিয়া সন্ধিয়া সময় হৈছে। তো এয়া চাওক, আকাশত জোন ওলাইছে। তো আপোনালোক এটা ধুনীয়া দৃশ্য দেখাম। তো গাইজ, আমাৰ ইয়াতে এটা কুকুৰ আছে। তো এইটো কুকুৰ দেখা পাইছে। তো এই কুকুৰটো বৰ মৰম লগা কুকুৰ হয়। তো গাইজ, এই কুকুৰটোৱে মোৰ লগত বহুত ভালকৈ খেলে। তো মানে কি, আমি ইয়াৰ পৰা গুচি যাম ন, তো মানে কুকুৰটোক এৰি থৈ যাবলৈ বহুত বেয়া লাগিছে। মই এটা সুগুৰি বজাই দিম, তো চাওঁ কেনেকৈ দৌৰি আহি মোৰ ওচৰ চাপিবহি। তো আমি যোৱা বছৰ এই কুকুৰটো বৰ অকলশৰীয়া হৈ পৰিব, সেইকাৰণে বৰ বেছি বেয়া লাগিছে। তো এয়া চাওক, আহি গৈছে কেনেকৈ। এইটো মোৰ চুনু মুনু কলিজা হয় এইটো। তো বহুত কিউট হয়। এয়া চাওক, মই ফ্লাছ জ্বলাই দিছোঁ। এই তো চাওক গাইছ, কিমান মৰম লগা হয় কুকুৰটো। তো বৰণো বৰ ভাল লগা হয়, মৰম লগা হয়। চাওক কেনেকৈ বগা আৰু ৰঙা। এই কুকুৰটো মানে কি, মানে বহুত ভাল লাগে আৰু এয়া চাওক, বহুত কথা শুনে। তো মই আপোনালোকক দিনৰ দৃশ্য অলপমান দেখা দিম। তো চাই যাওক, এয়া চাওক কেনেকৈ জাপ মাৰি যাব দিছে। তো চাওক, দিনৰ দৃশ্য অলপমান দেখা দিছোঁ। आंखों में तेरी अजब सी अदाएं हैं। हो आंखों में तेरी अजब सी अदाएं हैं। दिल को बना दे जो पतंग सांसें, ये तेरी वो हवाएं हैं। तेरे साथ साथ ऐसा कोई नूर आया है। चांद तेरी रोशनी का हल्का सा एक साया है। तेरी नजरों ने दिल का किया जो हशर, असर ये हुआ अब